তো এইটো গাইজ ব্ৰিটিছৰ দিনৰ ঘড়ী হয় এইটো। এই বটলৰ পানীখিনি চাওক, এইটো ইণ্টাৰেষ্টিং বস্তু। ইয়াত টোটেল হেল্ল' গাইজ, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আৰু আজি যিহেতু 18 জুন শনিবাৰ ছেটাৰডে, যি মই আপোনালোকক শিৱসাগৰ টাউনলৈ লৈ যাম। টাউনতে আমি যিহেতু এটা ভিডিঅ' বনাম, আৰু লগৰটো এতিয়া যিহেতু পাই গ'লি, আমাৰ ঘৰ পদূলিমুখতে আছে। এতিয়া আমি যাব লাগিব, যিহেতু এতিয়া যাওঁ। হেলমেট লৈ লৈছোঁ। ৰাস্তাটো এইটো খুলি দিলে সেইফালে, আগতে সেইফালে ৰাস্তা বন্ধ আছিলে। মই আগতে আহোঁতে খুলি এতিয়া এইফালে একেবাৰতে আহিব পাৰি। তো গাইজ, আমি এতিয়া মানে আছোঁ এখন ৰিজৰ্টত, জয়সাগৰ পুখুৰী। আৰু এখন জয়সাগৰ পুখুৰী কাষতে আছে, হেৰিটেজ ৰিজৰ্ট নামটো। বেছি ডাঙৰ নহয়, আপুনি চাব পাৰে, সৰু হয় এইখন। তাত আপুনি ভিতৰত খোৱা মেলা এই বাহিৰতো দিয়ে। এইফালে মানুহ হৈ আছে ইয়াত। মানে কি হ'ল, তো কাইলৈ যিহেতু বিয়া এখন আছে, তো তাৰ কাম চলি আছে। যিহেতু ইয়াত বিয়া চিয়া বা ইভেণ্টছ এইবিলাক পাতিব পাৰি। আৰু একেবাৰে জয়সাগৰৰ যি পুখুৰী তাৰ কাষতে আছে এখন। আৰু এইফালে ব'টিং কৰিব পাৰিব। পেডেল মৰা বহুত খালি, পেডেল মাৰিলে কি হ'ব অৱস্থাটো? পেডেল মাৰি যাব লাগিব। সেয়া ব'টকেইখন, এইখন এখন, এইফালে সেইখন এখন আছে। তো আমি আহোঁতে ভাবিলোঁ ইয়াতে সোমাই যাওঁ বুলি। ইয়াতে সোমালোঁ। বহুত দিনৰ আগতে এবাৰ আহিছিলোঁ, সোমালোঁ ইয়াতে। ইয়াৰ পাছত মই আপোনালোক দেখাম বেলেগ এডোখৰ জেগালৈ লৈ যাম, যি মিউজিয়াম আমাৰ শিৱসাগৰ, তাত লৈ যাম। তাত দেখামগৈ। আৰু পুখুৰীটো কিহে খান্দিছিলে, তাৰ সঁজুলি সেইবিলাক আছে তাত, গম পাইছেনে? আৰু যিহেতু আপোনালোকে যেতিয়া ব'টিং কৰিব, তাৰ লাইফ জেকেট দেখিছেনে? এইটো লাইফ জেকেটৰ ৰুম। ইয়াত চব ব'টিং যেতিয়া কৰিব তেতিয়াও পিন্ধি ল'ব লাগিব ন? অঁ। ব'টিং কেইটা বজাৰ পৰা হয়? মানে একো টাইম নাই, কৰি থাকিব পাৰি মানে নেকি? টাইম মানে আপোনাৰ 10টা বজাত অপেনিং হয়, তাৰপৰা আৰম্ভ হয় আৰু তেতিয়াৰ পৰা। হয় নেকি? মানুহ আজি নাই নেকি তেনেকৈ ব'টিং কৰা? আজি ব'টিং কৰিছে, 2-3খন গ'ল আৰু ব'টিং। কিমানকৈ লয় ব'টিঙৰ প্ৰাইচ? 200। 4জন যাব পাৰে। 4জন যাব পাৰে, 200। অঁ। তো আমি এতিয়া ওলাই আহিলোঁ তাৰ পৰা, ৰিজৰ্টখনৰ পৰা। ব'টিংটো নকৰিলোঁ কাৰণ বতৰটো বেয়া, বতৰৰ অৱস্থা বেয়া। সেইটো কাৰণে কৰিবলৈ মনো নগ'ল। ৰ'দ চ'দ দিলে ভাল এতিয়া। তো আমি এতিয়া পালোঁহি যাদুঘৰ মিউজিয়াম, শিৱসাগৰৰ একমাত্ৰ মিউজিয়াম, আমাৰ গোটেই অসমৰ ভিতৰত একমাত্ৰ মিউজিয়াম শিৱসাগৰত যিটো আছে। আৰু পুৰণা যি ৰজাদিনীয়া তাৰ বস্তুবিলাক ইয়াত চব ভিতৰত আপুনি পাব, দেখিবলৈ পাব। মই আপোনালোকৰ ভিতৰত গৈ এতিয়া দেখামগৈ। তো গাইজ, আমি এতিয়া পালোঁহি, মানে ভিতৰত সোমালোঁ। যিহেতু আমাৰ শিৱসাগৰ মিউজিয়াম, উত্তৰণ মিউজিয়াম। আৰু ইয়াৰ ভিতৰত আপুনি যদি চাই, অনেক বস্তু আছে, আগৰ পুৰণা দিনীয়া, ৰজাৰ দিনীয়া চব আছে। মই আপোনালোক দেখাম এতিয়া। বিভিন্ন ধৰণৰ আছে। আমিতো সেয়া মেক্সিমাম 20% মানে চিনি পাম, মানে গম পাম। বাকীবোৰতো নামেও নাজানো, একেবাৰে গমো নাপাম, চিনিও নাপাওঁ। মিচিং ৰ'ল, মিচিং মানুহে ইউজ কৰে ন? এইটো কি বস্তু? চুকুলি ভাৰ। অঁ, জোৰোণৰ বস্তুবিলাক আগতে মানে ইয়াত ভৰাই লয় যিকোনো বস্তু। দল বাঁহৰ গুৰি, এতিয়াও আছে দল বাঁহৰ গুৰি। আৰু এইফালে চাওক, এইফালে হৈছে এখন বলি দিয়া দা। আগতে যেতিয়া বলি দিছিলে, এইখন দা চাওক। এইফালে চাওক, এইটো সূতা কটা যঁতৰ হয়, যঁতৰটো। ভাপত দিয়া টেকেলি। ইয়াত এইখিনি চাওক, মাছ ধৰা যিখিনি সঁজুলি এইখিনি হয়। ইয়াত অসংখ্য আছে। পল, এইটো পল, জুলুকি, এইটো চিনি পাওঁ, জাকৈও চিনি পাম নামটো। তাৰপৰা খলহা আৰু চেপাও আছে। চেপা, খোকা, উভতা, এইবিলাক সেই বস্তুকেইটা প্ৰায় একেই। মানে মাছ যেতিয়া মুখখন মেলি দিয়ে, এইফালে সোমাই যাব, আকৌ ওলাই আহিব নোৱাৰে। চেপা যিটো কয়, হৈছে খোকাৰি, এইটো খোকা। কুহিলা কঠ, আমি আগতে সৰুতে কঠ ব্যৱহাৰ কৰিছিলোঁ। এইখন খালি কুহিলা কঠ, সেই কুহিলাই বনাইছে, কাৰণে কুহিলা কঠ। আৰু এইফালে চব বেগ আছে, হাতনি জপা, বেতৰ বেগ, বাস্কেট, নাগালেণ্ডৰ বাস্কেট। শাল কাঠৰ খুটা, সেইটো শাল কাঠ। আৰু এইযোৰ হৈছে খৰম, আগৰ দিনৰ খৰম। আজিকালি খৰমটো আমি কি পিন্ধো, চেণ্ডেল। আৰু আগৰ দিনৰ খৰম চক, এইবিলাক পিন্ধিছিলে। আৰু এইফালে যি দেখিছে, এই কাঁইট লগা কুটকুৰা গছ, যিজোপা গছত জয়মতী কুঁৱৰীক বান্ধি শাস্তি দিছিলে। তো এইজোপা হৈছে কুটকুৰা গছ। এই দেখিছে নহয়, এনেকুৱা জোঙা ইয়াত বান্ধি জয়মতী কুঁৱৰীক শাস্তি দিছিলে। আৰু এইবিলাক ধৰা, আহান ধৰা, গোঁসাই ধৰা, মানে অসংখ্য বস্তু আছে ইয়াত। মানে মই আপোনালোকক ক'ব নোৱাৰিম যিমানখিনি, মানে নামো ইমান আছে, অসংখ্য আছে। এইবিলাক যিবিলাক দেখিছে, এইবোৰ যাঠি, আগৰ দিনত যাঠি এইবোৰ ব্যৱহাৰ কৰিছিলে, যাঠি। তো গাইজ, এই মিউজিয়ামটো, আৰু ইয়াত মানে আপুনি ল'ৰা ছোৱালীক কেতিয়াবা ইয়ালৈ আহিলে, শিৱসাগৰ টাউনৰ ফালে, তেতিয়া দেখাবলৈ আহিব। আৰু এইটো পূৰা ৰাউণ্ডটো, আৰু ওপৰলৈ এইটো ষ্টেপ আছে, ওপৰতো আছে। মই ওপৰলৈ আপোনালোকক লৈ যাম বাৰু, কিন্তু এইটো 4 ৰাউণ্ডটো, এইটো চাই লওক। ইয়াত টুকুৰা চৰাই বাঁহ, যিহেতু দেখি পাইছে, আজিকালি পাবলৈ নাই। আগতে টুকুৰা চৰাই বাঁহ আমাৰ ঘৰত মানে খুব হৈছিলে। মই মনত আছে, সৰুতে খুব হৈছিলে, গম পাওঁ। কাৰণ তামোল গছৰ হেয়াত থাকে টুকুৰা চৰাই বাঁহ,
আজিকালি চৰাইটো দেখি পাবলৈ নাই, কাৰণ আজিকালি যুগত কি হৈছে গম পাইছে, আমাৰ চৰাই চিৰিকটি সেইবিলাক নাইকিয়া হৈ গৈছে। তো এইবিলাক বস্তু দেখিবলৈ বহুতে দিগদাৰ। আৰু সৰু ল'ৰা ছোৱালী যদি আপোনালোকৰ ঘৰত আছে তেতিয়াহ'লে এই যাদুঘৰ ইয়ালৈ লৈ আহিব আৰু এই বস্তুবিলাক দেখাব, কাৰণ ইয়াত যিবিলাক পুৰণা আগৰ দিনীয়া বস্তু যিবিলাক আজিকালি বিলুপ্ত হৈ গৈছে দেখি পাবলৈ নাই, তো এইবিলাক ইয়াত দেখি পাব মানে ইয়াত হৈছে। এতিয়া আমি যাম ওপৰলৈ, সেইফালে ষ্টেপফালেদি যাব লাগিব। এইবিলাক সাপ হৈছে ৰিয়েল সাপ হয়। আপুনি সাপৰ নাম যদি চাই, হকা সাপ চিনি পাওঁ, ধুদুলি ফেটি, কলা মুচুৰা সাপ, চেঙেলী গুম, এনি সাপ, মাটি সাপ, আঙুঠীয়া সাপ, কোব্ৰা, শংকৰমালা সাপ, দাইল সাপ। সাপৰ ছাল হয় এইটো, এই টেমাটোত যিটো আছে এইটো সাপৰ ছাল হয়। সেই ছালখন দেখিছেনে কেনেকুৱা? আৰু পানী ভেকুলী, মুচুৰা, সাপৰ কণী চব কেনেকুৱা থাকে, সাপৰ কণী, কপৌ চৰাইৰ কণী। আৰু আপোনালোক দেখাইছোঁ এই বটলৰ পানীখিনি চাওক, এটা ইণ্টাৰেষ্টিং বস্তু। ইয়াত টোটেল 350টা পুখুৰী পানী আছে এই বটলবিলাকত। নাম লিখা আছে, মই আপোনাক নকওঁৱে বেলেগকৈ নাম, কাৰণ এইবোৰ পঢ়িবলৈ হ'লেতো বহুত দীঘল হৈ যাব ভিডিঅ'টো। আগৰ দিনৰ ৰেডিঅ', বেজবৰুৱা পৰিয়ালৰ ৰেডিঅ' হয়। কিমান পুৰণা হ'ব পাৰে, কিমান বছৰ হ'ব মানে ক'ব নোৱাৰিম আৰু এইটো। আৰু গাইজ ইয়াত চাওক এইবোৰ মাটিৰ কালেকশ্যন হয়, বিভিন্ন মাটি আছে, মাটিৰ কালেকশ্যন এইবোৰ লিখা আছে তাত। ক'লা মাটি, গোবৰ মাটি, ধূলি মাটি, চুৰকি দানা, পলস মাটি, বিলাতী মাটি, সেইবিলাক চব আছে ইয়াত মাটি কালেকশ্যন। এই আগৰ দিনৰ টেলিফোন, তো এইটো গাইজ ব্ৰিটিছৰ দিনৰ ঘড়ী হয় এইটো। আৰু গাইজ এইবিলাক ইয়াত চাওক এইবোৰ শামুক কালেকশ্যন, শামুক বিভিন্ন ধৰণৰ শামুক আছে, বিভিন্ন ধৰণৰ শামুক ইয়াত আছে। চেটাৰ গাইজ এইখন চাওক, অজগৰৰ ছালখন কিমান দীঘল, কিমান ডাঙৰ অজগৰ আছিলে। এইটো ডে লাইট, মেড ইন জাৰ্মানীত বনাইছে এইটো ডে লাইট। এইটোত ইউজ কৰিছিলোঁ আকৌ আমি, সেই লেম্পটো ইউজ কৰিছিলোঁ, এইটো লেম্পো ইউজ কৰিছিলোঁ। এইবিলাক আজিকালিতো কাৰেণ্ট অহাৰ পৰা নাই এইবিলাক বস্তু। এইবিলাক পুৰণি ভাৰতীয় মুদ্ৰা, চাই লওক। আৰু গাইজ এই যি যাদুঘৰ, উত্তৰণ যাদুঘৰৰ নিৰ্মাতা দুৰ্লভ বৰা আৰু তেখেতৰ পত্নী তৰামণি বৰা। আৰু আপুনি তেখেতৰ ল'ৰা হ'ব ন? আপোনালোকে মানে এইটো কালেকশ্যন মাজে মাজে কৰি থাকে মানে কেতিয়াবা চলি আছে। কম পৰিমাণে আৰু কালেকশ্যন কিন্তু হ'লেই যিমানখিনি কৰিবলগীয়া আছিল, কাৰণ আমাৰ স্পেচটো বহুত কমি গৈছে। মিউজিয়াম বুলি ক'লে বহুত জেগা লাগি যায়, বহুত জেগা লাগে। নৰ্মেলি এনেই যিবিলাক মিউজিয়াম আছে ইয়াত খুব বেছি 3টা বা 4টা আইটেম আছে, তেনেকৈ ৰাখিলেতো আমাক কিমান ডাঙৰ বিল্ডিং লাগি যাব। এনেকুৱা এইবিলাকৰ ক্ষেত্ৰত চৰকাৰৰ পৰা কোনো একো হেৰি নহয় মানে একো সহায় পোৱা নাই। হয় নাই পোৱা ন? এইটো আপুনি কিবা এনেকুৱা বিচাৰিছে মানে এনেকুৱা সহায়ৰ কাৰণে কিবা? হ'লেও মানে লাষ্টত বাদ দিয়া হ'লগৈ, মানে নিচিনা হয়, গতিকে মানে সেইখিনি আগবঢ়া হৈছোঁ এনেকুৱা হৈছে। মানে দেউতাৰ কোনো মানে প্ৰথম পৰা প্লেনিং নাছিলে যে এটা মিউজিয়াম কৰি, কালেকশ্যনৰ হবি আছিলে, সেইকাৰণে বস্তুবিলাক কালেকশ্যন কৰিলে। এতিয়া অসমীয়া সজাৰ বস্তুবিলাক যিটো গতিত হেৰাই যোৱা দেখিছে, নতুন প্ৰজন্মৰ বস্তুবিলাক চিনি নাপাব। সেইকাৰণে যিমান পাৰে এপৰপটকৈ বস্তুবিলাক সংগ্ৰহ কৰিলে। সংগ্ৰহ কৰোঁতে ইমানখিনি বস্তু সংগ্ৰহ হ'ল যে এটা মিউজিয়াম খুলিবৰ কাৰণে চাফিচিয়েণ্ট হৈ গ'ল বস্তু। 2003-12 মাছতে বিল্ডিংটো আমি আধাৰিলা কৰিছোঁ, কাম চলাই মেলি যিখিনি আৰম্ভ কৰি তাৰপিছত 2018-19 অপেন কৰিছোঁ, ৰাইজৰ কাৰণে অপেন কৰি দিয়া হৈছে। তাৰপৰা এতিয়া বৰ্তমানলৈকে চলি আছে। এতিয়ালৈকে প্ৰায় 40খন বিদেশী ৰাষ্ট্ৰৰ মানুহে পদাৰ্পণ দিছে, চাইছে ন? এইটো চব মেচ বক্সৰ যিবিলাক আমি জুইশলা বাকচ, তাত একদম বহুত পুৰণাৰ পৰা এতিয়ালৈকে যিমান আছে চব আছে এইবিলাক। আমাৰ ফোনৰ পাম্প দিব লাগে, হেণ্ডেলডালে ডিছ 3খন উঠিয়ে আছে নহয়, সেই জোঙাকৈ পিনটো ওলাইছে না, পিনটো আনি কোনোবা এখন ডিছত লগাই দিলে হ'ল। পিছৰ ভাৰ্চনটো এইটো ৰেকৰ্ড প্লেয়াৰ আছিলে, এই কাৰেণ্টত চলিছিলে, কিন্তু এটা ছিংগুল ডিছে বাজে, ডিছ এখনেই বাজে, কিন্তু এডভান্টেজটো কাৰেণ্টত চলিছিলে। সেইটো কিহত চলিছিলে? হেণ্ডেল পাম্প দিব লাগে। পিছৰ ভাৰ্চনটো আহি গ'ল, এইটো মাল্টিপল ৰেকৰ্ড চেঞ্জাৰ। এইটো আহিলে ন? এইটো কাৰেণ্টতো চলিব, একেলগে 3খন ডিছ দিব পাৰে, মানে উজুলে আহি আছে। তো গাইজ এইবিলাকে হৈছে চব আছে, আপোনালোকে আহি চাব পাৰে ইয়াত ধুনীয়াকৈ। আৰু এইডোখৰ জেগাডোখৰ জয়সাগৰ কি বুলি ক'ব? এইডোখৰ কাৰেং বৰদোৱাৰমুখ ন? তো গাইজ আমি দাদাক লগ পালোঁ আৰু এওঁলোকে হৈছে। আৰু এখন ময়ো প্ৰথমে ভাবিছিলোঁ এখন মানে চৰকাৰী মিউজিয়াম বুলি, এইটো যিহেতু দাদাহঁতৰ প্ৰাইভেট হয় মিউজিয়াম। তেওঁৰ প্ৰথমে দেউতাকে বনাইছিলে, প্ৰথম দেউতাকে 2003 বনাইছিলে ন? 2003 তেতিয়াৰ পৰা এইটো ষ্টাৰ্ট কৰিছে, এইবিলাক বনাই আছে। আৰু নেক্সট তেওঁলোকৰ আৰু পৰিকল্পনা আছে, যিহেতু ওপৰলৈ বনাই পিনি আৰু, কাৰণ তেওঁলোকৰ কালেকশ্যনো বহুত বেছি হৈ গৈছে আৰু মানে বহুত হৈ গৈছে কালেকশ্যন, হয়নে? যথেষ্ট হৈ গৈছে। তো এয়াই হৈছে সেই মিউজিয়ামটো। তো এইটো আহিব, চাবহি। তো এইবিলাকেই এই মিউজিয়ামত আছে, সকলো ভাল ভাল বস্তু ইয়াত চাব পাৰিব। আৰু আমি এতিয়া তললৈ নামি যাব লাগিব। আৰু গাইজ মই আপোনালোকক ইণ্টাৰেষ্টিং এই বস্তুটো দেখাই যাওঁ। লাষ্ট নাগমাৰি বুলি কয়, সেইডাল নাগমাৰি। আৰু ইয়াৰ বিশেষত্বটো মই আপোনাক কৈ আছোঁ। তো যেতিয়া আমাৰ যিবিলাক পুৰণা যিবিলাক কীৰ্তিচিহ্ন পুখুৰীবিলাক, পুৰণা ৰজাদিনীয়া পুখুৰী, সেইবিলাক এই নাগমাৰি এইডাল দেখিছেনে? এইডালে পুখুৰী একেবাৰে মাজত থাকি এইডাল ড্ৰিল কৰে, যে ড্ৰিল কৰাৰ ধৰণে এইটো ঘূৰাই যায়, ঘূৰাই তেতিয়া মাটিবোৰ ওপৰলৈ উঠি আহে। যিমানে ঘূৰাই যাব তেনেকৈয়ে পুখুৰীবিলাক বনাইছিলে। তো এইডালে হৈছে নাগমাৰিডাল। তো গাইজ এইটোৱে হৈছে উত্তৰণ যাদুঘৰ মিউজিয়াম আৰু আমাৰ অসমৰ একমাত্ৰ প্ৰাইভেট মিউজিয়াম।
তো গাইজ আমি এতিয়া যিহেতু ওলাই আহিলোঁ আৰু আগত কাম আছে তাত আমি সোমামগৈ, কাম এটা আছে। আমি এতিয়া সোমালোঁ, এখন হৈছে কেণ্টিন CRPF, আৰু এখনত বহুত বস্তু, যিবিলাক বস্তু বহুত সস্তা আৰু চব পাব আপুনি, চব আছে ইয়াত আপোনালোকে। যিকোনো বস্তু আপুনি 60 to 70, আপুনি ভাবি চাওক 290 ৰুপিজৰ যিটো বাল্ব সেইটো 119 টকাত দিছে, আপুনি 60% ডিছকাউণ্টতকৈ বেছি। তো সেনেকুৱা মানে ইয়াত যিকোনো বস্তু আপুনি যেতিয়া ল'ব, প্ৰায় মেক্সিমাম আছে, এতিয়া কম আছে, আৰু মাজে মাজে যেতিয়া মাল আহি থাকে বহুত হয়, তো এইবিলাক আপুনি দাম কমত পায়। আৰু যিকোনো পাব্লিক আমাৰ এনি চিভিল মানুহে আহি ইয়াত ল'ব পাৰে, CRPF মানুহ বুলি কোনো কথা নাই, যোনে তেনে লৈ ইয়াত কিনিব পাৰে বস্তু, বহুত সস্তা। আৰু এইফালে ধনিয়াই আছে, আমাৰ বহি পানী, কাৰণ যিহেতু বৰষুণ দি আছে এতিয়ালৈকে আমি যাব পৰা নাই। তো ফাইনেলি গাইজ বৰষুণটো এৰিলেগৈ, আৰু এতিয়া আমি কেণ্টিনৰ পৰা বস্তু লৈ আহিলোঁ, আৰু আমাৰ বাইক দুখন ইয়াতে আছে, সেই দুখন। আৰু যিহেতু আমি যি কেণ্টিন CRPF কেণ্টিন তাতে আমি বজাৰ কৰিলোঁ, সৰুকৈ এইটো লৈ লৈছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিব লাগিব। ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰি দিব, আৰু আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। পুনৰ লগ পাম, বাই বাই।